গুড মৰ্নিং ৰাতিপুৱা এটা সৰু টিপছ লৈ আহিছোঁ দেই ভিডিঅ'টো বেয়া পালেও আপোনালোকে চাব মোৰ চুলিত দেখিছেনে এয়া মই চুলিত নাৰিকল তেল লগাই থৈছোঁ নাৰিকল তেল লগালে আমাৰ কি লাভ হয় প্ৰথমতে আমাৰ চুলি সৰা বন্ধ হ'ব ছেকেণ্ড আমাৰ চুলি ফটা বন্ধ হ'ব থাৰ্ড আমাৰ চুলি পকা বন্ধ হ'ব নাৰিকল তেলটো লৈ কিনে অকল জাষ্ট এনেকৈ লগাই থ'লে আপোনালোকে নহ'ব কি কৰিব লাগিব আমি প্ৰথম আমি মাছাজ নাৰিকল তেল লগাৰ পিছত আমি মাছাজ কৰিব লাগিব মাছাজ আমি কেনেকৈ কৰিব লাগিব যিমান পাৰোঁ মাছাজটো আমি ওপৰলৈ নিব লাগিব আৰু বেক সাইডৰ পৰা যেতিয়া আমি মাছাজ কৰোঁ তেতিয়া মাছাজটো আমি ওপৰলৈ নিব লাগিব তেতিয়া চুলিখিনি কি হয় সতেজ হয় আৰু ব্লাড চাৰ্কুলেশ্যনটো আমাৰ ভাল হয় চুলিখিনি সতেজ হৈ যাব তেতিয়া আৰু তেতিয়া আমাৰ যিমানখিনি চুলি সৰিছিলে সৰা চুলিটো বন্ধ হ'ব চুলি যদি আমাৰ পকিবলৈ ষ্টাৰ্ট কৰিছে তেতিয়া চুলি পকাটো বন্ধ হ'ব প্লাছ চুলি যদি ফাটিছে তেতিয়া সেই ড্ৰাইনেছটো আমাৰ কমি যাব ফটাটো আমাৰ বন্ধ হৈ যাব আৰু আপোনালোকে পৰাপক্ষত যদি পাৰে অৰিফ্লেমৰ এইটো নাৰিকল তেল ইউজ কৰিব মই কিন্তু নাৰিকল তেল অৰিফ্লেমৰ এডভাৰটাইজ দিয়া নাই কিন্তু দেই আজি অত বছৰে মই ব্যৱহাৰ কৰি ভাল পাইছোঁ কাৰণে আপোনালোকক জনাইছোঁ পৰাপক্ষত আপোনালোকে অৰিফ্লেমৰ নাৰিকল তেলটো ইউজ কৰিলে ৰিজাল্টটো বেছি ভাল পাব আৰু আজিলৈ এয়া আছিল মোৰ বিউটি টিপছ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আজিলৈ বাই বাই